ছাত্ৰীসকল আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ বিজ্ঞান আৰু আমাৰ মানসিকতা পাঠটো আৰম্ভ কৰাৰ আগত আমি ওপৰৰ বাকচটোত কি দিয়া আছে সেইটো বস্তু চাব লাগিব আহাচোন বৈদ্যুতিন মাধ্যমৰ জৰিয়তে চকুৰ প্ৰচাৰতে বিশ্বৰ এখন ঠাইৰ বাতৰি আন এখন ঠাইলৈ প্ৰেৰণ কৰিব পাৰি কি কৈছে বৈদ্যুতিক মাধ্যমবোৰৰ জৰিয়তে আমি কি কৰিব পাৰো এখন বিশ্বৰ এখন ঠাইৰ বাতৰি আন এখন ঠাইলৈকে আমি কি কৰিব পাৰো প্ৰেৰণ কৰিব পাৰো যেনে আজিকালি আমি ইন্টাৰনেটৰ দিন হয়নে নহয় মোবাইল ফোনৰ জৰিয়তে টিভিৰ জৰিয়তে হয়নে এই বিভিন্ন ধৰণৰ বৈদ্যুতিক মাধ্যমবোৰৰ জৰিয়তে আমি কি কৰিব পাৰো বা বাতৰি বিভিন্ন ধৰণৰ তথ্য ইমূৰৰ পৰা সিমূৰলৈ আমি প্ৰেৰণ কৰিব পাৰো বৰ্তমান সময়ত ভ্ৰাম্যভাষ বা মোবাইলৰ জৰিয়তে ভিন ৱেবছাইট এপ আদিৰ ব্যৱহাৰ কৰি বিভিন্ন বিষয়ৰ তথ্য পাতি পাব পাৰি সো আজিকালি আমি তো ইয়াতে ভ্ৰাম্যভাষ বুলি কাক কৈছে মোবাইলটোক কৈছে হয়নে সো মোবাইলৰ জৰিয়তেও আমি কি কৰিব পাৰো বিভিন্ন ধৰণৰ ৱেবছাইটত গৈ এপছৰ পৰা আমি কি কৰিব পাৰো বিভিন্ন ধৰণৰ তথ্য পাব পাৰো যেনেকৈ এতিয়া তোমালোকে কি কৰি আছা ইউটিউবত বা মোবাইলত বিভিন্ন ধৰণৰ ভিডিঅ'ৰ পৰা কি কৰিছা পঢ়িব পাইছা হয়নে পঢ়া শুনাৰ তথ্য পাইছা বা বাতৰি পাইছা তেনেকৈ তদুপৰি এই তথ্যসমূহ চৌদিশে বিস্তাৰিত হোৱাত আমাৰ সকলোৰে সুবিধা হৈছে নিশ্চয় বৈদ্যুতিক মাধ্যমৰ জৰিয়তে শ্ৰেণীকোঠাত শিকাবলগীয়া বিষয়বস্তুসমূহ বাস্তৱ ৰূপত বৰ্ণনা কৰিব পাৰি আমি এই বিভিন্ন ধৰণৰ বৈদ্যুতিক মাধ্যমসমূহৰ জৰিয়তে শ্ৰেণীকোঠাত এটা জটিল বিষয়বস্তুকো আমি কি কৰিব পাৰো সহজেৰে বিভিন্ন ধৰণৰ ভিডিঅ' ৰেকৰ্ড সিনেমা সেইবোৰৰ জৰিয়তে আমি কি কৰিব পাৰো অতি সহজে বাস্তৱত ৰূপ দিব পাৰো আৰু মানে ল'ৰা ছোৱালীক আমি সহজতে বুজাব পাৰো তোমালোকেও সেইবোৰৰ জৰিয়তে অতি সহজে বুজি পোৱা হয়নে নহয় তাৰ পাছত চোৱা বৰ্তমান সময়ত অনলাইনৰ ব্যৱহাৰ কৰি টকা পইচা আদিও প্ৰেৰণ কৰিব পৰা হৈছে তোমালোকে নিশ্চয় শুনি থাকা অনলাইন পেমেন্ট শব্দটো হয়নে নহয় হেতুৰ কথাই কৈছে সো ইমানবোৰ সা সুবিধা প্ৰদান কৰা এই বৈদ্যুতিক মাধ্যমৰ অপপ্ৰয়োগে কেতিয়াবা সমাজত অশান্তি বিয়পায় কি হয় এইবোৰে বৈদ্যুতিক মাধ্যমবোৰে আমালৈ যিমান সুবিধা আনিছে কিন্তু কেতিয়াবা কি কৰে এইবোৰেও আমাক বহুত অশান্তিত পেলাই দিয়ে কিয়নো কৈছে চোৱাচোন তেনে এটি সৰ্বনখীয়া দিশ হ'ল উৰা বাতৰি সো উৰা বাতৰি শব্দটো তোমালোকে শুনিছানে বাৰু আগতে উৰা বাতৰি কোনবোৰ সেই যে আমি হকে নহকে কিবা এটা বস্তু কাৰবাৰ মুখত শুনিছো সেইটো আমি বিয়পাই দিছো মানুহৰ মাজলৈ আৰু আজিকালি যিহেতু এই বৈদ্যুতিক মাধ্যমবোৰৰ যুগ এইবোৰৰ জৰিয়তে অতি সোনকালে কি হয় কিবা এটা বা বাতৰি হওক হি লাগিলে সত্যই হওক মিছাই হওক সেইটো কি হয় যে আমাৰ মাজলৈ অতি সোনকালে বিয়পি যায় আৰু মোবাইলত বা ইন্টাৰনেটত দি দিলে সামাজিক মাধ্যমবোৰত যেতিয়া কোনোবাই আপলোড কৰিব সেইটো খুব সোনকালে কি হয় যে মানুহৰ মাজত ভাইৰেল হৈ যায় যেটো শব্দ তোমালোকে শুনি থকা হয়নে এইবোৰে মানুহৰ মাজত অশান্তিৰ সৃষ্টি কৰে হেতু সো উৰা বাতৰিবোৰ সংক্ৰামক ৰোগৰ দৰে বিয়পি পৰি সমাজৰ যথেষ্ট ক্ষতি কৰে হয়নে নহয় এইবোৰটো সেই সংক্ৰামক ৰোগৰ দৰে বিয়পি পৰে আমাৰ সকলোৰে মাজত অতি সোনকালে বিয়পি পৰে পিছত নানা ধৰণৰ সমাজৰ ক্ষতি কৰে গতিকে এনে ধৰণৰ উৰা বাতৰিত ভুল নগৈ বাতৰিসমূহ যুক্তি সহকাৰে বিশ্লেষণ কৰি গ্ৰহণ কৰাৰ বিষয়ে ইংগিত দিবলৈ পাঠটোত প্ৰয়াস কৰা হৈছে সো তাৰে এটি উদাহৰণ আমি এই পাঠটোত পঢ়িবলৈ পাম এতিয়া আহো পাঠটোলৈ এতিয়া চোৱা ৰতনপুৰ গাঁৱৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জংকি কোন স্কুলৰ ছাত্ৰী নতুন আদৰ্শ মাধ্যমিক বিদ্যালয় আৰু তাইৰ গাঁওখনৰ নাম কি হয় ৰতনপুৰ বুধবাৰৰ দিনটো ৰতনপুৰ গাঁৱৰ সাপ্তাহিক হাট বহাৰ দিন অৰ্থাৎ বুধবাৰে কি হয় ৰতনপুৰত এখন সাপ্তাহিক বজাৰ বহে বাটত গাড়ী মটৰ ভিৰ হোৱাৰ আগতে বিদ্যালয়লৈ যোৱাৰ বাবে জংকি সাজু হ'ল যিহেতু বজাৰৰ দিন গাড়ী মটৰৰ ভিৰ হ'ব গতিকে সেইবোৰ ভিৰ হোৱাৰ আগতে তাই সোনকালে স্কুললৈ যাবলৈ সাজু হৈছে আগদিনাখন বিদ্যালয়ৰ জাননী ফলকত পোৱা চিটা দিয়াৰ বাতৰিটোৱে গাঁৱৰ বহু অভিভাৱকক বিমূৰত পেলাইছিল আগদিনাখন কি হৈছিলে স্কুলৰ যিখন জাননী ফলক অৰ্থাৎ নটিচ বৰ্ড তাতে কি দিছিলে যে পিছদিনা মানে ল'ৰা ছোৱালীক চিটা দিয়া হ'ব আৰু সেই বাতৰিটোৱে কি কৰিছে অভিভাৱকসকলক বিমূৰত পেলাইছে কিয়নো বিমূৰত পেলাইছে চোৱা জংকিৰ মাক দেউতাকো চিন্তিত হৈছিল কিয়নো ভ্ৰাম্যভাষৰ জৰিয়তে অহা বাতৰিটোত চিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ আছিল কি হৈছে আগদিনা স্কুলতটো নটিচ বৰ্ডত দিছিলে যে ল'ৰা ছোৱালীক পিছদিনাখন চিটা দিয়া হ'ব কিন্তু কি হ'ল ভ্ৰাম্যভাষৰ জৰিয়তে অৰ্থাৎ মোবাইল ফোনে কি হ'ল মানুহৰ এটা উৰা বাতৰি ওলালে
মানে কোনোবা এটা চাগে কিবা এটা লিখিছিলে, মেছেজ এটা দিছিলে, সেইটো ভাইৰেল হৈ গ'ল উৰা বাতৰিটো যে চিটা ল'লে কি হ'ব, ল'ৰা ছোৱালীবোৰৰ ক্ষতিহে হ'ব, এইবোৰ ল'ৰা ছোৱালীয়ে ল'ব নালাগে। আৰু সেই উৰা বাতৰিটো শুনি সকলো অভিভাৱক কি হৈছে, ভয় খাই গৈছে আৰু ল'ৰা ছোৱালীক স্কুললৈ যাব দিবলৈ মানে বিমূৰত পৰিছে। আৰু জংকীৰ মাক দেউতাকেও বিমূৰত পৰিছিলে। এতিয়া চোৱা, জংকীয়ে সেইদিনা বাটত কমল আৰু জেনিথক লগ নাপালে, হয়নে? এনেই মানে তাই সদায় কি হয়, জংকীয়ে কমল আৰু জেনিথক লগ পায়, কিন্তু সিদিনা নাপালে। তথাপিও তাই খৰখেদাকৈ বিদ্যালয়লৈ গ'ল। লগত কোনো নাথাকিলে জংকীৰ কৃত্ৰিম ভৰি দুখনেৰে আগুৱাই যাবলৈ বৰ কষ্ট হয়। তোমালোকে ফটোখনত নিশ্চয় দেখিছা, হয়নে? জংকীয়ে কিহৰ সহায়ত খোজকাঢ়িছে? তাইৰ কৃত্ৰিম ভৰি দুখনেৰেহে খোজকাঢ়িব লগা হৈছে, কাৰণ তাই এজনী সাধাৰণ ছোৱালী নহয়, তাই এজনী কি হয়, বিশেষভাৱে সক্ষম ছোৱালী। জংকী বিদ্যালয়লৈ গৈ কি হৈছে, জংকী বিদ্যালয়লৈ গৈ খেলপথাৰ, শ্ৰেণীকোঠা আদি ক'তো নিজৰ লগৰীয়াবোৰক নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰ পালেগৈ। তাই স্কুললৈ গৈ লগৰ কাকো নেদেখিলে, খেলপথাৰত চালে, শ্ৰেণীকোঠাত চালে, কোনোৱেই নাই। তেতিয়া তাই কি কৰিলে, শংকৰৰ ঘৰ যিহেতু বিদ্যালয়ৰ ওচৰতে, তাৰ ঘৰ পালেগৈ। শংকৰক ঘৰৰ চোতালত খেলি থকা দেখা পাই জংকী আচৰিত হ'ল। তাই সুধিলে, শংকৰ, তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? শংকৰে খেলি থকাৰ পৰাই উত্তৰ দিলে, মায়ে আজি মোক বিদ্যালয়লৈ যাব মানা কৰিছে, তুমিও ঘৰলৈ সোনকালে উভতি যোৱা, নহ'লে তোমাক চিতা দিবলৈ অহা মানুহে ধৰি নি চিতা দিব। আজি আমাৰ লগৰ কোনো নাহে। এইখিনি উত্তৰ কোনে দিলে? শংকৰে। তাই গৈ শংকৰক কি দেখিলে, ঘৰত চোতালতে খেলি আছে। আৰু তাই যেতিয়া সুধিলে, তুমি স্কুললৈ যাবলৈ এতিয়াও কিয় সাজু হোৱা নাই? তেতিয়া সি কি ক'লে, যে আজি মোক মায়ে যাবলৈ দিয়া নাই, তুমিও ঘৰলৈ যোৱা, নহ'লে তোমাক চিতা দিয়া মানুহে ধৰি নি চিতা দিব। তেতিয়া জংকীয়ে কি হ'ল, আচৰিত হৈ সুধিলে, এইখিনি তুমি কি কৈছা? এইবোৰ চিতা ল'লে ভালহে হ'ব। ব'লা আমি বিদ্যালয়লৈ গৈ নীলিমা খাতুন বাইদেউক আজি যে কোনো ছাত্ৰ ছাত্ৰী অহা নাই সেই বিষয়ে জনাওগৈ। জংকীয়ে আচৰিত হৈ সুধিলে, তুমি আকৌ কি কৈছা? এইবোৰ চিতা ল'লে ভালহে। ব'লা আমি নীলিমা বাইদেউক কৈ আহোগৈ যে আজি যে কোনো ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ অহা নাই। শংকৰে জংকীৰ কথাটো মানি যাবলৈ মান্তি হ'ল আৰু মাকক জনালে। জংকীয়ে শংকৰক লৈ খৰখেদাকৈ নীলিমা খাতুন বাইদেউৰ ওচৰ পালেগৈ। নীলিমা বাইদেৱে দুয়োকে দেখি সুধিলে, কি হ'ল, তোমালোকৰ লগৰীয়াবোৰ ক'লৈ গ'ল? এতিয়ালৈকে অহা নাই যে? নীলিমা বাইদেৱে আচৰিত হ'ল যে কোনো নাই, কিনো হ'ল, তোমালোকৰ লগৰবোৰ ক'ত গ'ল? আজি কোনো অহা নাই যে? আজি আমি এইখিনিলৈকে পঢ়িম। কাইলৈ বা পিছৰটো ক্লাছত আমি তাৰ পাছৰখিনি পঢ়িম। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসমূহে যেতিয়া কথাটো গম পায় তাৰ পাছতনো কি হ'ব। এইখিনিলৈকে তোমালোকে পঢ়িবা ভালদৰে।